চলিগিলা হা টোপনি পড়ছি নেকি? ওই চলিয়া উঠ। হাই রকি, মই আহি গলো। কি হা বহুত দেৰি কৰিলা দেখোন হা তুমি। আহা আহা, তোমাৰ কাৰণে মই ভিআইপি সিট মই একদম খালি কৰি ৰাখিছো। কয় তে খবৰ চবৰ কেনে? বঢ়িয়া বস বঢ়িয়া। ৰবা ৰবা, কেপ্টেইন পাতা আপিটো আহিব নাই নেকি হা? দেখাই পা নাই দেখো। আমাৰ নিচিনা কি তাই আগতে ইয়াদ্দা মাৰা আপি নেকি? তুমি বেয়া পালা নেকি হা? বেয়া পাব লগা মোৰ কি আছে? খং উঠিল নেকি হা দস্তি? কেপ্টেইন শব্দটো শুনলি মোৰ মাথা গৰম হৈ যায়। আৰু এই কুমুদ মাষ্টাৰৰ মাথাটো মই ভাঙি দি ফেল্লা কৰিব মন যায়। সি মোক কেপ্টেইন ভাঙি পেলাই তাক কেপ্টেইন পাতছিল নহয়। তাক মই চাই ল'ম কেনাই কৰোঁ মই তাক মই। তুমি কোৱা, ইউ হেল্প মি? Yes, Dosti. Why not? Why not? Hi, Rocky. Hi, Ronnie. Good morning. How are you? Hey. Boss, তাতে থাক। আমাৰ আগত ইমান ফাটাফাটি ইংলিছ দেখা লেবেল মাৰবা নালগে তই। হাৰে কি কৰিলো মই? তই কৰাত বহুত কৈছে কিবা কিবি। বেছি ভলি ভালি দেখাবা খোজা ন তই? হাৰে ৰবাচোন, কি হ'ল তোমালোকৰ? মই কি কৰিলো? কি কৰা নাই তই? মোক এনেকা কথা সুধি মাথা চাথা গৰম কৰি নানিবি তই। বস বস, বেছি হাল্লা নকৰিবা বস, মোৰ মস্ত ভয় লাগছে। স্যার আই যাব বস। মই হৈ গলো বস, মই হৈ গলো। হে তই জানবা হচ্ছে মোৰ কিয় খং উঠছি? কোৱাচোন কি হ'ল? ই আহি মোক কি বুলি মাতছি? বস বুলি মাতিছে। আৰু তই কি বুলি মাতছা? মই ৰনি বুলি মাতিছো। ইয়াৰ মতলব কি? তই বছৰ ওপৰত এনেকে কথা কবৰ কাৰণে সাহস ক'ত পালি? ৰবাচোন ৰবা, মই কি কৰিলো? কোৱাচোন কি কৰিলো মই? তোৰ মাতটো শুনিব মোৰ মন নাযায়। আৰে তই মোক বছ বুলি কিয় মাতা নাই? সেইটো কথা। ঠিক আছে বাৰু, মই বছ বুলি মাতিম, হ'বতো? মুখত মাতিলে কি হ'ব? ভিতৰৰ পৰা একদম মন মস্তিষ্কৰ পৰা মোক মাতিব লাগিব বছ বুলি। মাতিমতো। কিয় তুমি এনেকা খং কৰিছা? মিছা কথা। যদি সঁচা তই মোক কেপ্টেইন পাতিব পাৰিবি? কিন্তু কেপ্টেইন যে ছাৰেহে পাতে। মইতো নোৱাৰো। তই ইমান আজলি নহয়। তই ইচ্ছা কৰিলে সব কৰিব পাৰ। আৰু তই ছাৰক ভাল লগাই নিজে কেপ্টেইন হৈছ। মোক হিংসা কৰি মোৰ কথা লগাই তই মোক কেপ্টেইন ভাঙিছ। এতিয়া মোৰ লগত মি মাৰিব আহিছ। চুপ থাক তই। সৰি বস, সৰি। এতিয়া পাৰিবি কেপ্টেইন পাতিব মোক? ঠিক আছে বাৰু, মই ছাৰক কম দিয়া। ছাৰক তই কি বুলি কবি? ছাৰক মই কম যে তোমাকে যে ছাৰে কেপ্টেইন পাতে, হ'ব? ছাৰে মানি ল'ব বুলি ভাবিছ? কি কওঁ তেনেহ'লে? তই কবি ক্লাছৰ ষ্টুডেণ্টবিলাক বহুত বদমাছ হয়। একমাত্ৰ ৰণীয়ে সিহঁতক কণ্ট্ৰল কৰে, বাকীবিলাকৰ কথা নুশুনে। চবে মোৰ লগত তৰ্ক কৰে আৰু ৰণীয়ে মোক বচাই থাকে। গতিকে আচল কেপ্টেইনৰ অধিকাৰী একমাত্ৰ ৰণীয়ে হ'ব পাৰে। পাৰিবি ক'ব? ক। কি ভাবিছ? এতিয়া আহি গলি পইণ্টত। ঠিক আছে ৰণী, বাৰু মই ছাৰক তেনেকৈ ক'ম, তুমি টেনশ্যন নল'বা, হ'বতো? ঠিক আছে, আগতে কৈ দেখা। হ'ব দিয়া বাৰু, খং নকৰিবা। হেল্ল' বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।